আজি আমি আহিছোঁ অৰুণাচল প্ৰদেশত থকা এইখন জংগল ৰিজৰ্টলৈ বুলি। ইমান বেছি ধুনীয়া ৰিজৰ্টখন। ইয়াত দেখিছে নহয়, এণ্ট্ৰি আৰু ডেক'ৰেশ্যন ইমান বেছি ধুনীয়া। এই ফাৰ্ষ্ট ফ্ল'ৰতে আমি আটাইকেইটা গৈ পাই বহিলোঁ। বহিয়া দেখিছে নহয়, খুৰী, জাহ্নৱী বৌ, আমি আটাইকেইটা বহি ফাৰ্ষ্ট অৰ্ডাৰ কৰিলোঁ কফি, চিকেন পকৰা, এনেকৈ কিবাকিবি আৰু অৰ্ডাৰ কৰিলোঁ ফাৰ্ষ্ট। তাৰপিছতে আমি খাই লওঁ দেই। এয়া আমাৰ অভিক, মৰমৰ ফ্ৰেণ্ড হয়, মৰমৰ ফ্ৰেণ্ডৰ মাক দেউতাক আৰু আমি চাৰিজনেই গৈছিলোঁ, খুৰী, মই, মোৰ হাজবেণ্ড আৰু আমাৰ মৰম। দেখিছে নহয়, কেমেৰামেনে এবাৰ দেখাই দিছে দেই। তাৰপিছতে এয়া ইহঁতে দেখি ইমান বেছি ভাল পাইছে পানী। ৱাটাৰফলটো চাওক না, ইমান বেছি ধুনীয়া। ইয়াৰ ভিউটো, চাৰিওকাষৰ ভিউ ইমান বেছি ধুনীয়া, চাই থাকিব মন যাব। আপোনালোকে যদি যোৱা নাই জংগল ৰিজৰ্টলৈ এবাৰ যাব দেই। এয়া আমাৰ মৰমে গাড়ীৰ পৰা কাপোৰ আনিছে, সি মানে চুইমিং কৰিব। ইয়াৰ নেক্সট পাৰ্টটোত বাকী ভিডিঅ'খিনি দেখাই আছোঁ, কাৰণ এটা ভিডিঅ'